নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ বাবা আপোনালোকক কুশলে ৰাখিছে আৰু বাবাৰ আশীৰ্বাদত ময়ো কুশলে আছোঁ। আজি দুমাহী শাওণ মাহৰ অন্তিমটো দিন আৰু আমাৰ ওচৰতে থকা শিৱ মন্দিৰটোলৈ আমি তিনিওটা আহিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 7টামানেই বাজিল। মন্দিৰৰ পৰিৱেশ এয়া। মন্দিৰত ভক্তৰ বেছি সমাগম নাই, কিয়নো সোনকালে আছে, সেইকাৰণে দুই এজনকৈ আহি আছে গৈ আছে। তেতিয়াহ'লে বলক ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। মই চাকি ধূপখিনি জ্বলাই লওঁ। যিহেতু এই শাওণ মাহজোৰা সাত্বিক আহাৰ গ্ৰহণ কৰি সংকল্প লৈছিলোঁ, ব্ৰত ৰাখিছিলোঁ, সেইকাৰণে আজি বাবাৰ ওচৰত গৈ মা বাবাৰ আশীৰ্বাদ লৈছোঁ। তেওঁলোকে আশীৰ্বাদ কৰাৰ কাৰণেহে গোটেই মাহটো সুন্দৰকৈ পাৰ হৈ গৈছে আৰু মা বাবাই যাতে আশীৰ্বাদ কৰে, আগন্তুক দিনত যাতে এনেদৰে আকৌ ব্ৰত ৰাখিব পাৰোঁ, সংকল্প ল'ব পাৰোঁ, তাৰ কাৰণে বাবাৰ ওচৰত সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ক'ত গৈছিলা তুমি? কি মন্দিৰত গৈছিলা? এয়া মামু আৰু মই বাবাক প্ৰদক্ষিণ কৰি আছোঁ, চাকি ধূপখিনি জ্বলাই বাহিৰতে। ভিতৰত গৈ বাবাৰ আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ এতিয়া বাবাক প্ৰদক্ষিণ কৰিছোঁ আৰু বাবাক প্ৰদক্ষিণ কৰা হ'লে ঘৰলৈ যাম। বাকী ভিডিঅ'টো ইমানখিনিয়েই। যদি চাই ভাল পাইছে তেনেহ'লে লাইক এটা নিশ্চয়কৈ কৰিবলৈ নাপাহৰিব আৰু যদি কিবা ভুল পাইছে কমেণ্টৰ জৰিয়তে নিশ্চয়কৈ জনাব বুলি মই আশাবাদী। আৰু চেনেলটো যিহেতু নতুন, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ভাল পালে ছাবস্ক্ৰাইব কৰিব, বেয়া পালে নালাগে। তোমাৰ এই সন্তানৰ ওপৰত সদায় কৃপা ৰাখিবা প্ৰভু। আগন্তুক দিনবোৰ যাতে ভাল হয়, সকলো যাতে ভালে থাকে। আৰু আপোনালোকক আটাইকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। তেনেহ'লে আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।